হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি ঘৰৰ ওচৰতে সকলোৱে মিলি ভোগালী বিহু উদযাপন কৰিছোঁ। মেজি বনাবলৈ আয়োজন কৰি আছে। ভেলাঘৰ ইমান ভালকৈ বনাব পৰা নাই, হ'লেও চেষ্টা এটা কৰিছোঁ বনাবলৈ। ইয়াৰ ভিতৰত মহিলাসকলে ভিডিঅ' এটা বনাই থৈছে, শাক কাটি আছে। এইফালে চালাড বনি আছে। আপুনি কৈ দিয়ক কিবা এটা। অথনিৰ পৰা খবৰে নাই, আমাক দেখি একেবাৰে সেইফালে লৈ গৈছে। এতিয়া মানুহজনী আছে যে পুৰা একদম হেৰি কৰি আছে আৰু ভিডিঅ' কৰি আছে। হাঁহি দিয়া, হাঁহি দিয়া, অকণমান হাঁহি দিয়া চাই পিনি। ভিডিঅ' কৰি আছে, হাঁহি দিয়া ন মনু। নাই নাই, হাঁহি দিবলৈ কৈছোঁ ন ন। কি বনিছে ৰান্ধনি? এয়া গাহৰি বনি আছে। গাহৰি, পাতিহাঁহ, দালি, এয়া জলকীয়া ভাজি বনিব। লাহে লাহে ৰেডি হৈ আছে আৰু বাকী মেজি ৰেডি কৰি থকা হৈছে। বতাহ ভোগালী বিহু শুভেচ্ছা থাকিল। ঠিক আছে, ঠিক আছে, ঠিক আছে। এইফালে জুই ফুৱাই আছে। ভোগালী বিহু শুভেচ্ছা থাকিল, কিবা এটা কৈ দিয়ক। অসমবাসী ৰাইজসকল, আজি সকলো ৰাজ্যলৈকে মই শুভেচ্ছা ৰাখিলোঁ। আজি মাঘ বিহুৰ দিনাখনি সকলোৱে ফূৰ্তি মনেৰে এসাঁজ খাবৰ কাৰণে সকলো ৰাইজে আয়োজন কৰি দিছে। সেইকাৰণে আৰু মই সকলো ৰাইজক মৰম জনাই, শ্ৰদ্ধা জনাই মই মানে নিজৰ ব্যক্ত ৰক্ষা কৰোঁ, ৰাখি দিলোঁ। আৰু ইয়াৰ যিটো চেনেল আমাৰ পাপুৰ, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশাৰে বাট চাই ল'লোঁ। ধন্যবাদ। ডেকাসকলে মেজি জাপি আছে। কাইলৈ ৰাতিপুৱা জ্বলাই দিয়া হ'ব। ভিডিঅ'টো সৰুকৈ বনালোঁ, ইমানেই আছিল। যদি ভাল লাগে লাইক এটা কৰি দিব আৰু ধন্যবাদ। হেপী বিহু।